ভগৱান কি খবৰ সকলোৰে সকলো ভালে আছে আৰু মই সেইটো আজি টুকুৰ ঘৰত তাই যিহেতু কাইলৈ বাৰ্থডে মানে 2 জানুৱাৰী আৰু সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভকামনা জনালোঁ সকলো ভালে থাকক ময়ো ভালে থাকিম আজি আহিছোঁ মই টুকুৰ ঘৰত দেখাম আপোনালোকে কি হয় কালি মানে বাৰ্থডে গৈ মাতিছে আৰু কোনফালে মই চাইছোঁ সেইটো নাজানো হ'লে কেমেৰা লগ কৰি পোৱা নাই যে কেনেকৈ কেক বনাইছে ঘৰতে জনাম মানে ৰাতি তাইক ছাৰপ্ৰাইজ দিব সেইকাৰণে চাই থাকক এইটো হৈছে আমাৰ বাৰ্থডে গাৰ্ল হাই কোৱা হাই কাইলৈ কাৰ বাৰ্থডে হয় সকলোকে আহিব কোৱা সকলোকে আহিবা আমি বৌয়েতে কেক বনালে মই দেখাম আপোনালোকক কেনেকৈ বনাইছে ঘৰতে বনাইছে মই বনাইছোঁ বোলে মই বৌক হেল্প কৰি দিছোঁ মই নাজানো নহয় মই চাই আছোঁ বৌৰ পৰা শিকি আছোঁ চাই থাকক ভিডিঅ'টো আৰু কালি কি হয় দেখাম কোৱা তুমি আপোনালোকো আহিব কেক অৰ্ডাৰ কৰিবলৈ ডুমডুমা আজাদ ৰোড ডুমডুমা আজাদ ওকে নামটো কৈ দিয়া আমাৰ মুন্নি ময়ূৰী ফুকন শইকীয়া ঘৰৰ নামটো মুন্নি আৰু এতিয়ালৈকে হেৰিখন দিয়া নাই আৰু চবে কেক শিকো কৈ আছে কিন্তু আপোনালোকো আহিব ভাল লাগিব আহিব আৰু ফিজ আৰু শিকা ফিজ হ'ল 1000 আহিব সকলোৱে দেই চাই থাকক কোৱা আমি কিন্তু বহুত ব্লগ বনাইছোঁ কিন্তু এতিয়ালৈ আপলোডে দিয়া নাই দিম আপোনালোকক 2024ত ঠিকছে ব্লগ বনাম হয় নাই ঠিকছে ফুৰিম ঠিকছে নাচিম বাই চাই থাকক মই চাহ খাম বৌয়ে পায়স দিছে আৰু মিঠাই যিহেতু আজি মই ব্ৰত ভাত নাখাওঁ সেইকাৰণে সোমবাৰ বছৰৰ প্ৰথমটো সোমবাৰ 1 তাৰিখ সেইকাৰণে তুমি ভাত খালা নাই খাবা এতিয়া মোক চাহ দিছে এতিয়া মাছ আমি এতিয়া পিছফালে আহিছোঁ টুকুহঁতৰ পিছফালে সেয়া পথাৰ আৰু কোনোবা কোনোবা খানা হৈছে খেলা বিহু আহিলে বহাগ বিহু নহয় মাঘৰ বিহু মাত্ৰ 12 দিন আছে আজি 1 তাৰিখ হ'ল ৱাও দেখিছে নাই বা চৰাই তোমা এইপিনে ক্ৰিকেট খেলি আছে ভেলাঘৰ বনাইছে খানা খাইছে ৱাও so beautiful লাগিছে কি লাগিছে বা এইটো অমিতা এইটো কি হয় অমিতা নহয় এইটো হেৰি লতাবেল হয় কুকুৰাও আছে একদম মানে গাঁও নিচিনা লাগিছে পিছফালে এইটো কি হয় আপোনালোকে যদি চিনি পাইছে কমেণ্ট এটা কৰি জনাব দেই মই প্ৰথম দেখিছোঁ এইটো কেলে ছিঙিলা পিটিব কাটি চাওক এইটো পকিলাটো নাই পকাটাও নাই এইটো হেৰি বোলে কয় কি বুলি কয় লতাবেল আচ্ছা হেয়া পথাৰ আপোনালোকে ক'ব কেনেকুৱা লাগিছে মোক গা থকা নিচিনা লাগিছে কক মাতি আছে কক ব'লা ৰ'বা মুৰ্গীকেইটাকো দেখাইছোঁ মুৰ্গীকেইটাকো দেখাম ঠাণ্ডা লাগিছে ব'লা খোল দে ক'ত গ'ল মুৰ্গী এইকেইটা মই দেখে আছে ব্ৰত কাৰণে মোৰ কাৰণে ৰুটি বনাইছে এইজনী আচলতে আমি যদি টুইনছ হয় হা আপোনালোকে যোনজনী দেখিছে সেইজনী বেলেগ কিন্তু আজি তাইৰ বাৰ্থডে মানে কাইলৈ তাই আৰু মই মিছা কথা এতিয়া মোৰ কাৰণে তোকে ৰুটি বনাই দিলে ইমান খুৱাইছে মোৰ যে ভোকে লগা নাই চাব নেকি সেয়া হৈছে এইটো ৰুটি বনাই দেখাই দিয়া ৰুটি বনাইছে কেকটো কমপ্লিট হ'ল বাৰু আৰু নিউ ইয়াৰ বুলি মই কালি ভিডিঅ' কৰিব পাহৰিলোঁ মানে কিবা কিবি এনেই ক্ষমা কৰি দিব আৰু দেখাম বুলি ভাবিছিলোঁ মই বনাম বুলি ভাবিছিলোঁ ভিডিঅ' ব্লগ কিন্তু নহ'লগৈ দৌৰাদৌৰিকৈ কৰিলোঁ ভিডিঅ' কৰিব পাহৰি গ'লোঁ মোবাইলটো ল'বলৈ সেইকাৰণে কিবা হাতৰ শাস্ত্ৰ আছে চাব মই মানে আজি হ'ল 1 জানুৱাৰী 31st ভিডিঅ' অলপমান ক্লিপ আছে এইখিনি লগাই দিম দেই এতিয়া আমি চাহ খাওঁ
বাৰ্থডে Happy birthday. কাৰ বাৰ্থডে Happy birthday, Chidaba. ননসেন্স হ্যাপি বাৰ্থডে Thank you. আমি এতিয়া বেলুন ফুলাম সারপ্রাইজ কেক হ্যাপি বাৰ্থডে কেলে লগাম মই আৰু মই ইউটিউব চেনেলৰ ভিডিঅ' কৰি দিম আপোনালোকৰ 31 কেনেকৈ কয় আৰু পৰিচয় কেনেকৈ ক'ব আৰু গ্ৰেজুৱেশ্যন হেপী নিউ ইয়াৰ আৰু আজি মোৰ বাৰ্থডে আহিব দেই যোনখিনি দিন তোমাক মানে আপোনালোকক মই লগ পাই আছোঁ কেক কাটিঙত এইটো ডেকোৰেশ্যন এনে চিম্পলকে আৰু অকণমান পিছত আহিম এই বাৰ্থডে গালৰ মুদিছো এইটো যে অফ নহয় ইয়া পিছত সজাম আকৌ কেক চেকানৰ টাইমত তেতিয়া আহি আছো দেই মই বাই বাই এতিয়া অলপ আহো কেক কাটাৰ টাইমত বাই 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 আহি আছো আমি কাৰ বাৰ্থডে খাব আহিছো বেলুন ফুলাই আছো কি খবৰ সুধা কি খবৰ আপোনালোকৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ হাই হাই দিয়া হাই কোৱা হাই হাই নাম কি তোমাৰ